আমাৰ ইউটিউব চেনেল সৰ্ববন্ধুলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যোৱাকালি আমাৰ ঘৰৰ ওচৰত এটা আমি সাপ ৰেস্কিউ কৰিছিলোঁ। সাপটোৰ নাম হৈছে ৰেড নিকেট কিলবেক স্নেক। এইটো ইয়াৰ প্ৰধান আহাৰ হৈছে সাপ আৰু ভেকুলী। ই কামুৰিলে মানুহ নাবাচে, কাৰণ ইয়াৰ এতিয়ালৈকে এণ্টিভেনম বনোৱা হোৱা নাই। বৈজ্ঞানিকসকলে এই সাপটো নন ভেনিমাছ বুলি ভাবিছিলে। আজি 2 বছৰ আগতে এটা ঘটনাত এজন মানুহ বাইট কৰিছিল আৰু মানুহজন 30 মিনিটছৰ ভিতৰত ডেথ কৰি গ'ল, মৃত্যু হৈ গ'ল তেখেতৰ। গতিকে এই সাপটো আপোনালোকে দেখিলে ইয়াৰ পৰা দূৰত্ব বজাই ৰাখক। এই সাপটো 3 ধৰণৰ বিষ পোৱা যায়: চাইটোটক্সিক, নিউৰোটক্সিক আৰু হিমোটক্সিক। মানে 3 প্ৰকাৰৰ সাপৰ বিষ এই একেটা সাপতে পোৱা যায়। গতিকে এই সাপটো বহুত বিষাক্ত হয়। গতিকে এই সাপটো যেতিয়া আপুনি দেখিব ইয়াৰ পৰা দূৰত্ব বজাই ৰাখক। আপুনি চাব পাৰে সাপটো ডিঙিৰ পৰা অকণমান অংশ ৰঙা। এই সাপটো হালধীয়া, ক'লা, অকণমান আকাশী ৰং, ৰঙা, পাছৰখিনি ধৰা সাপৰ নিচিনা অকণমান ব্ৰাউন কালাৰ আছে। কিন্তু প্ৰত্যেকটো নিকেট কিলবেক স্নেক এনেকুৱা নহয়, অকল ডিঙিটো ৰঙা হ'ব পাৰে, বাকীখিনি ব্ৰাউন হয়। গতিকে ডিঙি ৰঙা সাপ দেখিলে আপোনালোক এই সাপটোৰ পৰা দূৰত্ব বজাই ৰাখক, কাৰণ এই সাপটোৱে কামুৰিলে আপোনাক বচাব পৰা এণ্টিভেনম এতিয়ালৈকে হস্পিটেলত উপলব্ধ নাই। আৰু আমি সাপটো বৰ্তমান প্ৰাকৃতিক পৰিৱেশত ৰিলিজ কৰিবলৈ আহিছোঁ। ইয়াৰ মেইন ভোজন হৈছে যিহেতু মাছ আৰু ভেকুলী, সেইকাৰণে ইয়াক আমি নদীৰ ওচৰত ৰিলিজ কৰিবলৈ আহিছোঁ। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। বন্ধুসকল, মই আকৌ এবাৰ সাপটোৰ সৈতে আপোনালোকে চিনাকি কৰি দিছোঁ। সাপটো আপোনালোকে চাই লওক। চকুৰ পৰা তলৰ অংশত অকণমান ক'লাকৈ এটা চিন আছে। এনেই সাধাৰণতে বৈজ্ঞানিকসকলে যিটো চকুৰ পৰা তলত যিটো ক'লা চিন থাকে, সেই সাপবিলাকক নন ভেনিমাছ বুলি তেওঁলোকে স্বীকৃতি দি আহিছিলে। কিন্তু এইটো 2 বছৰ আগতহে গম পাইছে যে এই সাপটো বহুত বিষাক্ত। ইয়াত 3 ধৰণৰ বিষ আছে। আৰু বন্ধুসকল, আপোনাক চাই থাকক। এই সাপটো ডিঙিৰ অংশটো প্ৰায় ফুটিলা হয়, বহুত বিশেষকৈ সৰু সাপবিলাক সদায় ফুটিলাই থাকে। ইয়াক কেটচ কৰিবৰ কাৰণে আপোনাক দুগুণ উৎসাহ লাগিব, দুগুণ ফূৰ্তি লাগিব। গতিকে ইয়াৰ লগত আৰু ইয়াক নকৰোঁ, ৰিডিয়েট আমি নকৰোঁ, তাক এৰি দিওঁ প্ৰাকৃতিক পৰিৱেশত। আপোনালোকে ভিডিঅ'টো চাই থাকক। এই সাপটো আপোনালোকে দেখিলে ঘৰৰ ওচৰে পাঁজৰে ইয়াৰ পৰা সদায় দূৰত্ব বৰ্তাই ৰাখিব। আমি সাপটো প্ৰাকৃতিক পৰিৱেশত ৰিলিজ কৰি দিলোঁ। বিশেষকৈ সি নদী বা পুখুৰীৰ পাৰত থাকে, সেইকাৰণে নদীৰ কাষত আমি ৰিলিজ কৰি দিলোঁ। আৰু আপোনালোকে এতিয়াও যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰক, লাইক কৰক। আৰু সাপৰ বিষয়ে কিবা জানিবলগীয়া থাকিলে আপোনালোকে কমেণ্ট কৰক আৰু যিমান পাৰে শ্বেয়াৰ কৰক। আৰু আপোনালোকৰ ঘৰৰ যদি ওচৰে পাঁজৰে সাপ ওলায়, আমাৰ নম্বৰ তাতে দিয়া আছে তলত, আমাক কণ্টেক্ট কৰক, আমি ৰিলিজ কৰিম, বা বন বিভাগক যোগাযোগ কৰক। কিন্তু আপোনালোকে সাপ মৰাটো বন্ধ কৰক। ধন্যবাদ।